জ্যেষ্ঠ কইনা কাহিনীপতি অম্বিকা আৰু অম্বালিকা সহোদৰ ভগ্নী মোৰ তিনিও ৰাজকন্যাৰ এইকেইটা দিনতে স্বয়ম্বৰ কৰিছে আয়োজন। দুয়ো ভগ্নী আজি আনন্দত হৈছে মগন, কিন্তু তেনে হ'ব পৰা নাই মই। কল্পনাৰ ৰঙেৰে বোলাই আঁকিছিলোঁ এজনৰ জ্যন্ত মূৰ্তি, হৃদয়ত তেওঁকেই কৰিছিলোঁ ধ্যান। কিন্তু কিন্তু কি নিষ্ঠুৰ নিয়তিয়ে যেন ভাঙি দিব বিচাৰে মোৰ এই মধুৰ কল্পনা, আশাৰ সপোন। স্বপ্নৰ মাজে মাজে দেখা দিয়ে কৃষ্ণ বৰ্ণৰ ঋষিয়ে, কৈ গ'ল কানে কানে মোক, মই হেনো অগ্নি কন্যা। অগ্নি জ্বলি আছে চকু সকলোতে মোৰ। জানো মই স্বপ্ন মোৰ কেতিয়াও ব্যৰ্থ হোৱা নাই। জানো মই স্বপ্ন মোৰ কেতিয়াও ব্যৰ্থ হোৱা নাই। পিতা ক্ষমা কৰিবা কন্যাক তোমাৰ, তুমি মোৰ স্বৰ্গতকৈ শ্ৰেষ্ঠ পিতা, তুমি মোৰ স্বৰ্গতকৈ শ্ৰেষ্ঠ। যিদিনা দেখিছিলোঁ ঋষিক সপোনে, সেইদিন ধৰি জ্বলন্ত জ্বলিছিলোঁ মই নাৰীত্ব নিজৰ। এই পিতা নালাগে আয়ু জীৱ কন্যাৰ বিয়া পৰিশোধ কৰি পৰপুৰুষক নোৱাৰিম ঢালি দিব পৰিশোধ। বুকুত মোৰ দপকৈ জ্বলি উঠা এগুৰা বসন্ত অগ্নি, তাক নিষ্পাদিত কৰাৰ শক্তি কাৰো নাই। সেয়ে পিতা বন্ধ কৰা এনে আয়োজন। পিতা বন্ধ কৰা এনে আয়োজন। ধন্যবাদ। কৃষ্ণ, আজি ভাওনা সংলাপ প্ৰতিযোগিতাত মই ৰক্ষ কুমাৰ নাথখনিৰ ৰাৱণ চৰিত্ৰৰ এটি সংলাপ পক্ষপান কৰিবলৈ আগবাঢ়িছোঁ। নাগ নৰ যক্ষ ৰক্ষ মানৱ দানৱ কোনেও নুবুজে হিতা, নিজ হাতেৰে গঢ়া এই ৰাৱণৰ প্ৰাণ। মোৰ এই দুৰ্ভাগ্যৰ হেতু নুবুজিলা তুমিও জানকী। বাহিৰত দেখিয়েই দুদণ্ড ৰাজ্য, সৃষ্টিৰ বিনাশ প্ৰলয়ৰ ধূমকেতু। ঈশ্বৰ মানৱ হিতা অনাৰ্য বৰ্বৰ বুলি ৰাৱণক কৰে তিৰস্কাৰ, দেৱতাই কৰে উপহাস।
কিন্তু কোনেও নুবুজে সীতা কিদৰে ৰাৱণে অত্যাচাৰী অনাচাৰী অৰণ্য দেৱালে ঘেৰা শূন্য কৰি মোৰ হিয়াৰ মন্দিৰ নিকাশ কৰি নিতে নিতে প্ৰেম গংগা জলে বিনয় চন্দন লিপি ৰাখিছো সজাই বেদি অনাহুত দেৱতাৰ পূজাৰ কাৰণে নহয় নহয় দেৱী পূজাৰ ক্ষণ যাই পাৰ হৈ দয়া কৰি এটিবাৰ লংকাৰ গোসানী সাম্যৰূপে থিয় দিয়া মোৰ সন্মুখত ৰাৱণৰ ভক্তিৰ শৰাই দেউ ঢালি জানকীৰ চৰণ তলত কৃষ্ণ আমাৰ সশ্ৰদ্ধ প্ৰণিপাত কৰিব গ্ৰহণ আজি সংলাপ প্ৰতিযোগিতাৰ আমি নিক্ষেপণ কৰিবলৈ লৈছোঁ শ্ৰদ্ধাৰ কেশৱ কাকতি ডাঙৰীয়াৰ কাম্যক নন্দিনী নাথ ভাগৰ হিৰিম্বা চৰিত্ৰৰ এটি সংলাপ উদীপ্ত সৰুচে আহি ৰঙা ভাফালি পৰিস্ফুট কৰিলেহি সমগ্ৰ পৃথিৱী নিৰ্জনতা ফালি নীৰৱতা ভাঙি পক্ষী চাকৰ কোলাহলৰ মাজত আজি শূন্যতাৰ লৈ এক হুমুনিয়াহ মাথোন গতিৰুদ্ধ সপনৰুদ্ধ সংকটপূৰ্ণ এক অস্তিত্বৰ অজান আশংকা মাথো আৰু কিছু ক্ষণ বাকী বলিয়া প্লাৱন আহি ধুমুহা সদৃশ কৰি বিচ্ছিন্ন কৰিব মোক ৰক্ষক কুমাৰী কোনে কয় ৰক্ষৰ নাই কোনো ভয় কোনে কয় ৰক্ষৰ নাই কোনো মান অভিমান কোনে কয় ৰক্ষাই নকৰে নিজৰ প্ৰেমক সন্মান ভ্ৰান্ত ধাৰণা মাথোই সমগ্ৰ জগতৰ বিচ্ছেদৰ সময়ত স্বামী মোৰ ভিনহেনৰ লগত হোৱা প্ৰেমৰ সম্পৰ্কৰ সাক্ষী নহয় জানো মোৰ পুত্ৰ খতত কোচ পুত্ৰ জন্ম হোৱাৰ আনন্দ আৰু কিমান ক্ষণলৈ হৱা চিঞৰি চিঞৰি পক্ষীকণে আকাশে বতাহে কৈ যায় সাজু হিৰিম্বা তই বিচ্ছেদৰ বাবে ধন্যবাদ প্ৰকাশ বৰুৱাৰ উজ্জ্বল ভৱিষ্যত আমি কামনা কৰিছোঁ প্ৰথমে গুৰুজনাৰ আসনত সেৱা জনাই সমূহ ভক্তপাত বৈষ্ণৱবৃন্দ মোৰ সহস্ৰকোটি হৃদয়ৰ পুষ্পাঞ্জলি জ্ঞাপন কৰিছোঁ পৰিৱেশন কৰিব লৈছোঁ শ্ৰদ্ধাৰ উৎপল খনিকৰ দেৱৰ নাট ৰাম পৰাজয় সীতাৰ পাতাল গমন চৰিত্ৰ সীতাৰ পাতাল গমনৰ দৃশ্যৰ চৰিত্ৰ ৰস কৰুণ শান্ত হোৱা মোৰ জনগণ জানকীৰ জয়ধ্বনিৰ আৰু নাই প্ৰয়োজন সীতা মই জনম দুখনি অযোধ্যাৰ ৰাজসুখ বিধিয়ে লিখা নাই মোৰ কপালত কোটি কোটি জন্মৰ তপস্যাৰ ফলত ৰাম স্বামী ৰত্ন লভিলো মই ভাগ্যৰ বলত কিন্তু সিমানতে হ'ল মোৰ প্ৰতি বিধিৰ বান হাত দিয়াৰ মাত্ৰে সাগৰো শুকাল মানিকো লুকাল স্বামীৰ লগত 14টি বছৰ সপিপন পাত হৰি নিলে মোক লংকাৰ ৰাৱণে শত জীয়াতো নিৰ্যাতন ভোগাই ভাবিছিলো মই লংকাতে মৰিম
কিন্তু পুত্ৰ হ'ব হনুমন্ত মোৰ আহি দিছিল আশ্ৰাখিত বাণী কৈছিল ৰামৰ বাবে বাট চাবলে বুলি সুদিন আহিল সুদিন আহিল ৰাক্ষস মৰিল সাগৰৰ পাৰত কৰি অগ্নি পৰীক্ষা ৰামচন্দ্ৰই মোক কৰিলে গ্ৰহণ কিন্তু সিবাদতো ৰামচন্দ্ৰ নহল সন্তুষ্ট অযোধ্যাৰ শিৰলীয়া প্ৰজাৰ কথা পুনৰবাৰ ঠেলি দিলে মোক জনহীন অৰণ্যৰ মাজত সেইদিনাতো মোৰ মৰণৰেই কাম্য কিন্তু লৱ কুশ ৰঘু বংশধৰ আছিল মোৰ গৰ্ভত সেইবাবে আজিও ৰাখিছো জীয়াই এইখিনিত জীৱন কিন্তু কিয় মোৰ প্ৰতি হ'ল এনে নিৰ্মম ৰাগ কিয় তুমি নোহোৱা জানো ৰাম প্ৰজানো ৰঞ্জন তুমি নোহোৱা জানো ৰাম প্ৰজানো ৰঞ্জন ধন্যবাদ জনাৰ্দন হাজৰিকাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। ইয়াৰ পিছৰ প্ৰতিযোগী প্ৰকাশ বৰুৱাক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। চহৰীয়া মই তিতাবৰৰ পৰা আহিছোঁ। আজিৰ অনুষ্ঠানভাগিত উপস্থিত থকা বিচাৰক মণ্ডলীকে প্ৰমুখ্য কৰি সমূহ দৰ্শক মণ্ডলী আৰু এই অনুষ্ঠানভাগিৰ সমূহ কৰ্মকৰ্তালৈ মোৰ সেৱা আৰু শুশ্ৰূষা জ্ঞাপন কৰিছোঁ। মই আজি উপস্থাপন কৰিব বিচৰা সংলাপটি হৈছে শ্ৰী ৰামচন্দ্ৰ বৈকুণ্ঠ যাত্ৰা নাটভাগিৰ উৰ্মিলা চৈত্যদী। মাতে শুনি নাই আচলত ধৰি ভক্তি সীতাৰ প্ৰদানকৰণেৰে পাৰ কৰাই মধুৰ অতীতৰ অধিকাৰী মই উৰ্মিলা জনক নন্দিনী অযোধ্যাৰ ৰাজসুখ ৰাজমৰ্যাদা গ্ৰহণ কৰি পৰিছিলোঁ লক্ষ্মণক অগ্নি সাক্ষী কৰি ৰচিছিলোঁ অনেক সপোন বিবাহিত জীৱনৰ কিন্তু হঠাৎ সহায় যাক কাল ধুমুহাই ধনবান কৰি থৈ অযোধ্যা নগৰ কাঢ়ি দিলে সকলোতে মোৰ কপালৰ পৰা কোনো এই কখোপ মুহূৰ্তত শুনিবলৈ পাইছিলোঁ প্ৰভু শ্ৰীৰামচন্দ্ৰ আৰু ভক্তি সীতাৰ সবে গুচি যাব স্বামী মোৰ 14 বছৰ বনবাসী হৈ সেইদিনা যেন স্তব্ধ হ'ব খুজিছিল বায়ুতন্ত মোৰ চতুৰি দিশে দেখিছিলোঁ কেৱল মই কলীয়া ডাৱৰ আঁকিব লাগিছিল প্ৰবল বেগেৰে ঘূৰবা নিশায়ে উৰ্মিলাৰ জীৱন পুনৰ স্মৰণ কৰি মোৰ ইষ্ট দেৱতা প্ৰভু ভোলানাথক ধৈৰ্যচ্যুত নহ'লো মই ক্ষন্তেকৰ বাবেও নাৰীৰ জীৱনৰ
সৰ্বস্ব সুখ সৰ্বস্ব প্ৰাপ্তি স্বামী সেৱাৰ পৰা 14 বছৰৰ বাবে মই দিলো বিসৰ্জন। সেইদিনাতেই এই অযোধ্যাৰ কোনো জনতাই তিনি ৰাজমাতাই এবাৰলৈও নুসুধিলে মোক কেনে আছো মই। মাহ হালধিৰ গোন্ধ থাকোঁতে শৰীৰত কিদৰে ত্যাগিছিলো মই মোৰ স্বামী দেৱতাক। সেইবাবে হয়তো গোপনে থাকিল উৰ্মিলাৰ জীৱনৰ সেই নিঃসংগ 14টা বছৰ। ৰঙামাটি কৈৱত্য গাঁও আৰু বৃন্দাবন দিহানাম দলৰ সৌজন্য অনুষ্ঠিত হোৱা আজি ভাওনা সংলাপ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ পাই মই নিজকে সৌভাগ্যৱান মানিছোঁ আৰু উদযাপন সমিতি তথা বিচাৰক মণ্ডলী আৰু ইয়াত উপস্থিত দৰ্শক মণ্ডলীক মোৰ ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই ক'বলৈ লোৱা সংলাপটি হৈছে আমাৰ সন্মানীয় হৰি হাজৰিকাদেৱে লিখা ভগৱত দৰ্শন নাটভাগীৰ বিষ্ণুৰ প্ৰথম দৃশ্যটিৰ প্ৰথম সংলাপটি। ইয়াত যদি কিবা ভুল হয় মই আপোনালোকৰ ওচৰত ক্ষমা প্ৰাৰ্থী। ভক্ত আৰু ধৰ্মৰ মূল শিপাত আমিয়েই বিৰাজমান, যিজনে সত্যৰে আমাক ভজে সেইজন মহান মহন্ত প্ৰকৃতপক্ষে আমাৰ স্বৰূপ তথা আমাৰ অৰ্থ উপলব্ধি কৰিব পাৰে। আমিও যুগে যুগে নানাভাৱে আমাৰ পৰম মহন্তসকলক পৰীক্ষা কৰি কৃতি ৰাখিছোঁ জগতৰ আগত। কিন্তু বৰ্তমান মৰ্তত যেন আমাৰ প্ৰকৃত ভক্তৰ সংখ্যা কমি আহিছে। ব্যক্তিগত লাভালাভ, মায়াৰ বান্ধোন, ধৰ্মৰ ব্যভিচাৰ যেন সকলোকে বিচলিত কৰি ভক্ত সমাজ আজি পথভ্ৰষ্ট হৈছে। কাৰণ বৰ্তমান মৰ্তত কলিৰ প্ৰাদুৰ্ভাৱ ঘটিছে। আমাৰ পূৰ্ণ অৱতাৰ শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ পৰায়ণ হোৱাৰ পাছৰে পৰা কলিৰ শক্তি বৃদ্ধি পাইছে, যাৰ ফলত মনুষ্যই আজি নিজৰে অস্তিত্ব ম্লান পাইছে। এনে অৱস্থাত মনুষ্যই যদি একান্তই ধৰ্মত ব্ৰতী হয় তেন্তে ইয়াৰ ফলতি লাভদায়ক হ'ব। সেয়ে ভক্তসকল, যোগ ধৰ্ম অনুসৰি এতিয়া আমি তোমালোকক পূৰ্ণ সহযোগ আগবঢ়াব নোৱাৰিম। আমি মাথো সবাৰো নিৰাকাৰ হৃদয়স্থিত হৈ তোমালোকৰ কৰ্ম কৰিম বিশ্লেষণ। কাৰণ ভক্তাধীন ভগৱান কলিত সঠিক কৰ্মৰ দ্বাৰাহে ভক্ত হ'ব আৰু
ভক্ত হ'লেহে ভক্তি থাকিব, ভক্তি থাকিলেহে ধৰ্ম থাকিব, আৰু যথা ধৰ্ম তথা হে জয়। এতিয়া মোৰ দ্বিতীয় সংলাপটি হৈছে তৰাজান বৃন্দাবন সাংস্কৃতিক গোষ্ঠীৰ দ্বাৰা পৰিচালিত নৃসিংহ যাত্ৰা নাটভাগীৰ হিৰণ্যকশিপুৰৰ এটি সংলাপ। পৰিণাম পৰিণাম চিন্তা কৰে ভয়াতুৰ জনে অপদাৰ্থ জনে। তুমিতো নাজানা ৰাণী কিহৰ উদ্দেশ্য লৈ কৰিছো মই এই যুদ্ধৰ অভিযান। অভিশপ্ত জীৱনৰ সামৰণি পেলাবৰ বাবে শত্ৰুৰ চিন্তা কৰি অনন্ত দেৱক নমাই আনিম মই বৈকুণ্ঠৰ পৰা, আৰু আজি তাৰেই বাবে দেৱদ্ৰোহী বিশ্বাসদ্ৰোহী ভক্তদ্ৰোহী হৈ সৃষ্টি কৰি এক মহাপ্ৰলয়ৰ আতংকৰ মই কৰিছো সূচনা। ধন্যবাদ।